এফালে এই মলুৱা দি আছে হাইটো ভাল লাগছে গুড নাইট দিয়া গুড নাইট গাইস মানে একদম আজি ৰাতি ভিডিও দি না গোটাখন পুদখিনি ৰাতি দি বাজি আজি বেলেগ এটা চ্যালেঞ্জ এটা লৈছো গোটাই ৰাতি ৰে যত জি হয় আজি ৰাতি যেটো মই নিখাসৰ বানি একচুয়ালি কবা গলি ৰাতি বেছিকে পুৰি ভাল পাওঁ একানে ৰাতি ভিডিও দি বাজি মানে ধুনিয়াকে সবজি কুটি আছো ইফালে পাঞ্জলতৰ ঘৰত আজি খানা আছে ইফালে এইটো মই একদম হেৰি সবজি কুটাত ব্যস্ত ইফালে এইটো বৰ্মা তাতে ইফালে আছে ইফালে ইহতে ইফালে লাগি আছে পাঞ্জল এইটো তাকে দেখাই আছো বাৰু কি কৰো ধুনিয়াকে এগলা প্ৰগ্ৰামৰ কাৰণে ইফালে সাউন্ড ইঞ্জিনিয়াৰ ই ধুনিয়াকে অপাৰেটৰ পদিনা হাইটো মাৰিছে ভাল লাগছি বাৰু লাগি আছে এইফালে গাইছ মানে কিবোৰ্ড চিবোৰ্ড ধুনিয়াকে আনিলো হ'ল পদিনা টেস্টিং কৰি আছে এনেকে মানে ধুনিয়াকে টেস্টিং কৰি থাকোঁতে পাঞ্জলৰ দুজন লোক আহিল ইহঁতে বোলে বিয়াত নাট বাইছিল তাকে সিহঁতেও বাৰু ভাল কাম বজায় এজনে তাকে মোবাইলত অলপ বজাই দেখালে সেইখিনি দেখাই আছো বাৰু আপোনালোকক আজি বন্ধু বিচন্দের সমাগত বীরত মহানারায়ণ রূপ মহানারায়ণ রূপ আজি বন্ধু বিচন্দের সমাগত বীরত মহানারায়ণ রূপ মহানারায়ণ রূপ মানে ধুনিয়াকে বজাইছি বৰ ভাল লাগছি আৰু সুন্দৰ লাগছি একদম অৰিজিনাল যেনেকুৱা দাম সেটত বজোৱা নিছে হেনেকুৱা লাগা হৈছে বাৰু আপোনালোকক কেনেকুৱা লাগা হৈছে একদম জনাবচোন ভাল লাগিছে না বেয়া লাগিছে বা কিমান পাৰে কিমান কিবা ভুল হৈছে যদিও ক'ব আপোনালোকে কমেন্টত জনাব তেতিয়াহ'লে মই বাৰু লগে পাই থাকো হিয়তক তেতিয়ালে কম আৰু এনেকুৱা এনেকুৱা এখিনি হৈ আছে বুলি হিয়তক কোৱা পাৰিম বোলে এনেকুৱাকে ইনকে কৈছি বুলি কোৱা পাৰিম মানে ইয়াত এটো হল দিব্য আয়া কাহিনী কোৱা মানুহ আৰু ধুনিয়াকে কাহিনী কৈ আছে বুজি আছে হাই হেল্ল কৰি দি একবাৰ বিন্দাস আমি আজি কি ৰাতি মানুহ নেকি হয় নিখাসৰ মানুহ নিখাসৰ ইফালে সবজি হলি মেনেজাৰ আৰু পানী খাই আছে খিখে আছে মই কিনকে কাটবা লাগে সবজি তাকে শিকি আছো নাজানাই দে মানে গাইস একদমে নাজানো সবজি কাটবা এই আমাৰ একদম মৰমৰ দিব্য হয় ফুডিও হাজৰিকা পাৰাৰ পৰা আহিছে একদম ফুডিও হাজৰিকা পাৰাৰ পৰা আহিছে বলে নমস্কাৰ এটা দিবি নেকি নমস্কাৰ হয় এই ভালকে দি এৰি দিয়া দিছো গিলাসে দিয়ে দিছো গিলাসটো থৈলে বঢ়িয়াকে হয় আজি মানে ধুনিয়াকে গান গাবই গান প্ৰথমতে কোনটো গান গাবি মাজুলী গাবি পৰা আৰম্ভ কৰিম হয় বাৰু ঠিকে আছে মানে আমি কে মানুহটা নিবা আহিলো ৰাতি মানুহ আমি একদম বেয়া নিছো এই সিস্টেমত গাড়ী ঠকো মকো এই ৰাস্তা কেনে চলাইছো খানাতে ধৰছো এই ৰাস্তাত বেয়া বুবালে খুব গাইছ মানে এনেকুৱা পৰলি এনেকুৱা পৰণ দিম যাই আছো তই ইফালে লটবটো গৈ নাছিবি ন ইয়াৰ কথা কৈছ লাহা কাজা ইফালে কষ্ট হাতত লৈ ধুনীয়াকে ৰান্ধনি বস্তু থুমাই ললো গাইছ মানে মানে আজি আকৌ গোটাই দায়িত্বটো দিছি আৰু গোটাই দায়িত্বত আছো সব মেনেজমেন্টৰ দায়িত্বত গোটাইখিনি মানুহ আনাৰ পৰা খানা বনোৱাৰ পৰা সব ইফালে ককা লগত মই হেল্পাৰ আছো আৰু ইনকে সোমাই ফেলে ইফালে ককা একবাৰ চাই দিবি ধুনীয়াকে এইটো ককা ধুনীয়াকে গম নাপায় বাৰু ভিডিঅ' কৰি আছো ইমান এটা লাগি আছে ধুনীয়া ৰান্ধে ককাই এইটো আজি প্ৰগ্ৰেমৰ নিচিনা এটা পৰিস্থিতি সৃষ্টি কৰাইছে গোটাখিনি হেণ্ডছ পাৰ্টিপে ভিডিঅ' কৰি বাইদেউ এজনী আহিছে তেখেতেও গান গাব বাৰু ধুনীয়াকে এনেকে গানৰ আৰম্ভণি কৰা হ'ল হেণ্ড চেঞ্চ লৈ কিনে চবে
গাইছে বাইদেউ ভাল গাইছে সকলোখিনি ঠিকে আছে বাৰু যেহেতু গাইছ মানে এইবিলাক প্ৰেক্টিচ কৰি থকা হৈছে দেই একচুৱেলি মানে আমি ৰিয়েলকৈ বা অৰিজিনেল নহয় যদি কিবা ভুলভ্ৰান্তি হয় ভুলভ্ৰান্তি হ'ব পাৰে কাৰণ মানুহ মাত্ৰেই ভুলভ্ৰান্তি হ'লে আপোনালোকে দায়দোষ নধৰিব ক্ষমা কৰি দিব আৰু কিবা হ'ব পাৰে মাজতে ভুলভ্ৰান্তি হয়ে বাৰু এইবিলাক কৰি থাকোঁতে যিহেতু আমি একদম পাৰফেক্ট নহয় বা সকলোখিনি পাৰফেক্ট নহয় সেইকাৰণে ভুলভ্ৰান্তি হয়ে বাৰু হ'লেও সেইখিনি নিজৰ চলি বুলি নিজৰ ল'ৰা বুলি শুধৰাই দিব আৰু এইফালে আমি চাহৰ প্লেট বঢ়িয়াকৈ সজাই আছোঁ আমাৰ ইফালে ককা লাগি আছে ধুনীয়াকৈ একে আৰু ইফালে ধুনীয়াকৈ চলি আছে আমাৰ ইফালে এয়া মাংস ধুনীয়াকৈ চব ব্যস্ত নিজৰ নিজৰ কামত কোনত কি আছে আৰু এই এনজয় ইফালে এইটো দাদা এনজয় কৰি আছোঁ বিন্দাছ মই এনেই মানুহটো আনকমন গতিকে আনকমন জেগাত থাকি ভাল পাওঁ বেলেগ এটা ফিল লৈ ভাল পাওঁ একচুৱেলি ধুনীয়াকৈ চাহটো খাই লওঁ গাইছ মানে এতিয়া খাব লাগিছিল কাম চাম কৰি উঠি ককা এইটো চাহ খোৱাত ব্যস্ত হৈ আছে পুৰা এইফালে আমাৰ এইটো বছ চাউণ্ড ইঞ্জিনিয়াৰ বহুতখিনি দেখাব লগা আছিল কিন্তু দেখাবলৈ ইমান সম্ভৱ নহয় বহুত দীঘলৈ যাব ভিডিঅ'টো সেইকাৰণে কম শ্বৰ্ট কৰি পেলাই দিছোঁ আৰু অঞ্চলৰ মানে মোকো গান গাবা দিলে লগতে সি আকৌ মই ক'লোঁ তুইও দুটামান গাই দি মানে কি আৰু 2 লাইনমান গাই দি আৰু দুটাই সেনেকৈ গালোঁ ময়ো একে বিৰাট ভয় লাগি আছে যিহেতু মই সেনেকৈ গাই পোৱা নাই ভালকৈ হেন্সৰ লগত আজি গালোঁ প্ৰথম অলপ ভয় লাগি আছে ভয় লাগবই দেচোন যিহেতু প্ৰথম বস্তু আৰু আমাৰ জগদীশ ভাই মোৰ একে একদমেই মাতটো বহুত বেয়া হৈ আছিল কাৰণ পানী লগা কিবা চৰ্দি জ্বৰৰ নিচিনা হৈ আছিল মাতটো ফাটি গৈছে আৰু ইমান সেই আগবঢ়াব পৰা নাই ইফালে ভয়ো লাগি আছে সেইকাৰণে অলপ কামটো সিমান এটা সঠিক হোৱা নাই মই নিজেও গম পাইছোঁ বাৰু কিন্তু আপোনালোকে ভুল ভ্ৰান্তি দায়দোষ নধৰিব আৰু ইফালে ভিডিঅ' ক্লিপকেইটা নিদিলেও মানে কিছুমান বস্তু মানে বুজি নাপাব আপোনালোকে সেইকাৰণে দিয়ে দিছোঁ আৰু উপায় নাই গোটাইখিনি শেষ কৰি উঠি হেণ্ড চেণ্ড সামৰি উঠি এনেকৈ ভাত খাবলৈ গোটাইখিনিকে বহালোঁ দাদাহঁতেও ভাত খাই গ'ল আৰু আমিও বহুত ভাগৰো লাগছি আমিও এনেকৈ ভাত খাওঁতে বহুত দেৰিয়ে হ'ল ৰাতি 12টা বাজিল আৰু ভাত খাই গৈ গ'ল আকৌ ভাত বনাইছোঁ এতিয়া সেয়া ইফালে আকৌ ভাত বহাই দিছোঁ আমাৰ পাঞ্জলৰে মূলে ভাত একদম শেষ হৈ গৈছে কমি গ'ল এতিয়া বাজিল কেইটা আপোনাৰ দেখাই আছোঁ এতিয়া 12টা 37 হ'ল এই 12টা 37ত আকৌ আমি ভাত বনাই আছোঁ এই আৰু অৱস্থা হয়ে এইফালে এই মলুৱা দি আছে হাঁহিটো ভাল লাগছে গুড নাইট দিয়া গুড নাইট বাৰু